हेलो फ्रेंड्स, मैं भनिता बरा चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। মই আপোনালোকৰ মাজলৈ লৈ আহিছো ৰঙালাওৰ আগৰ তৰকাৰীৰ ভিডিঅ' এটা। যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। মই ঘৰত কেনেকৈ ৰঙালাওৰ আগৰ তৰকাৰী বনাও আপোনালোকক দেখাবলৈ ওলাইছো একেবাৰে সহজ পদ্ধতিত। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। দি কৰি লৈছো, এইখিনি কুটি লৈছো। ইয়াত আছে সৰিয়হ, এইখিনি মই পিছি লম। এয়া হৈছে আদা নহৰু আৰু এইখিনি হৈছে জলকীয়া গুড়ি, হালধি, নিমখ আৰু এয়া পিঁয়াজ, কেঁচা জলকীয়া। তেনেহলে আজি ৰঙালাও আগৰ তৰকাৰীখিনি কেনে পালে নিশ্চয়কৈ কমেণ্টত জনাব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।